আমাৰ নন্দাও আহি পেলাই আছো ব্যস্ত মানুহ। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি এটা বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। মানে কি বেলেগে আৰু মানে এখন কইনা প্ৰতিযোগিতাত মই আহিছোঁ। চ' ইয়াৰে সকলো পৰিৱেশ আপোনালোকলৈ দেখাই যাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। কেইটামান এইটো বনশ্ৰী, এইয়া ভিডিঅ' আৰু এইজনীতো চিনিয়ে পায়, আমাৰ নিকু বোলে নামটো। তো উঠা নাই, টেনশ্যন নালাগে, মই এনেকৈ দিছোঁ তোৰ মুখখানত। বনশ্ৰী কৈ কৈছোঁ ন। এইখিনি আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ প্ৰমুখ পৰিয়ালবৰ্গক আমি সম্ভাষণ যাচিব বিচাৰিম। প্ৰথমতে এখন ফুলান গামোচাৰে গায়ত্ৰী বৰাক সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। চবকে নমস্কাৰ দিছোঁ। মোৰ নাম শ্যামন্ত বিভাগ। এইখন প্ৰথম চিনেমা কৰিছোঁ। কি কৰিছোঁ নিজে ভালকৈ নাজানো। আপোনালোকলৈ আগবঢ়াইছোঁ, সকলোৱে চাওক। নকওঁ যে বহুত কিবা ডাঙৰ কিবা এটা বনাইছোঁ, এটা ট্ৰায়েল বেচিছ বনাইছোঁ, আপোনালোকে চাওক। যদি আপোনালোকে পুলিচ ষ্টেচনৰ অচি আৰু তেওঁ দেখাত কেনেকৈ লাগিছে কওকচোন? অচি যেন লাগিছেনে? কথাও অচি আটাইকেইগৰাকী ব্যক্তি আমি আমাৰ ফালৰ পৰা সম্ভাষণ আৰু মৰম যাচিব বিচাৰিছোঁ। প্ৰথমে আমি
সেই তুলসী অসমৰ আন এগৰাকী জনপ্ৰিয় মানে বৰষা বৃষ্টি আমি আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন পুৰাণ গামোচাৰে সম্ভাষণ ৰাখিবলৈ মই ভাগ্যশ্ৰী কলিতাক অনুৰোধ জনাইছোঁ। আৰু এটি পুৰাণ জাতিৰে সম্ভাষণ ৰাখিবলৈ মই অনামিকাক অনুৰোধ জনাইছোঁ। এখন মানপত্ৰ আৰু এটা উপহাৰী প্ৰদানে সম্ভাষণ ৰাখিবলৈ মই অনামিকাক অনুৰোধ জনাইছোঁ। আৰু এটি গছপুৰীয়া সম্ভাষণ ৰাখিবলৈ মই ভাগ্যশ্ৰী কলিতাক অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ বৰষা বৃষ্টি বা। এবাৰ আমি সম্ভাষণ ৰাখিবলৈ আগবাঢ়িছোঁ। এবাৰ আমি সম্ভাষণ ৰাখিবলৈ আগবাঢ়িছোঁ। মেকআপ ট্ৰেইনাৰ মনালিছা দাস আমি আপোনাক আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন পুৰাণ গামোচাৰে সম্ভাষণ ৰাখিব ভাগ্যশ্ৰী কলিতাই। এটি পুৰাণ জাতিৰে সম্ভাষণ ৰাখিবলৈ মই অজুৰা বেগক অনুৰোধ জনাইছোঁ। এখন মানপত্ৰ আৰু এটা উপহাৰৰ প্ৰকাৰে সম্ভাষণ ৰাখিবলৈ মই ভাগ্যশ্ৰী কলিতাক অনুৰোধ জনাইছোঁ। এটি গছপুৰীয়া সম্ভাষণ ৰাখিবলৈ মই অনামিকাক অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ মনালিছা দাসক। এবাৰ আমি অসমৰ আগশাৰীৰ পদে কিশোৰ কুমাৰ দাসক আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো আমি এখন পুৰাণ গামোচাৰে সম্ভাষণ ৰাখিব বিচাৰিছোঁ। সম্ভাষণ ৰাখিব
আমাৰ সদস্য